तो ठीक है, आज से 27 दीर्घ युगों पश्चात मैं धरती पर अपना अवतार धारण करूंगा। महापुरुष महापुरुष কলিৰ যুগত প্ৰভু মিথুন অৱতাৰে ভকতৰ দক্ষিণাই যাব বিদেশ ভ্ৰমণে ৰেঞ্জ ৰভাৰ ডিফেণ্ডাৰ কিনিব ভকতৰ ধনে সৰ্ববলৱন্ত হৈব তেহু অন্ধভক্তৰ মনে হেন জানি অন্ধভক্তই এৰান কাম মিথুন দাই ৰচিলা ডাকি বোলা ৰাম ৰাম। কি খবৰ গাঁৱলীয়া ডেকা ফেমিলি, আপোনালোকক স্বাগতম মোৰ অন্য এটা ৰোজ ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা। মই জীয়াই থকালৈকে চাই থাকিম কেলা। এইটো বন্ধুসকল আপোনালোকেতো গমেই পাইছে, ভগৱান বিষ্ণুৰ দশম অৱতাৰ কল্কিৰ পৰিৱৰ্তে ভগৱান মিথুন ৰূপে ভগৱান কৃষ্ণগুৰু প্ৰেমানন্দ ৰূপে ইতিমধ্যে অসমত অৱতাৰ লৈছে। হয় বন্ধুসকল, আজি আমি কথা পাতিম এই কৃষ্ণগুৰুৰ ওপৰত, দ্য গডমেন অফ আছাম। रुको जरा सबर करो। শংকৰদেৱৰ দিনতো কোনো শংকৰদেৱক মানা নাছিল, তেতিয়াতো কিমান বেয়া বেয়া কথা কৈছিল। কিন্তু সেই শংকৰদেৱ গুৰুজনাক এতিয়া কিয় আপোনালোকে পুজি আছে? ধৰণে বাইদেউ, শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নাম ঘোষা ৰচনা কৰিছিল, যিটো অসমীয়া আৰু অসমীয়া জাতিৰ গৌৰৱ, লগতে গুৰু দুজনা আমাৰ গৌৰৱ। কিন্তু এক মিনিট, আপোনাৰ এই গুৰুজনাৰ অৱদান কি আৰু কি অমূল্য গ্ৰন্থ ৰচনা কৰিলে জনাবচোন। মই বেয়া বেয়াকৈ কম, এতিয়া মোৰ ৰাগ উঠি থাকিলে। নহয় মানে নাজানো কাৰণে সুধিছো, ৰচনা কৰিবও পাৰে দিয়কচোন। আপুনি কৈছে যে গুৰুৰ অৱদান আমাৰ কি আছে, এইটো সুধিছে যে শংকৰদেৱৰ ইমান ইমান আছিলে, আমাৰ কি আছে। যদি আপুনি বিচাৰে শংকৰদেৱে যেনেকুৱা কিতাপ লিখিছিলে সেনেকুৱা লিখিছে নেকি, আপুনি যদি সেইটো জানিব বিচাৰে তেন্তে হয় লিখিছে। আপুনি নহয় মানে মাইনা, তোমাৰ জ্ঞানৰ ইমানেই অভাৱ যে তুমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অকল অৱদানৰ নামত কিতাপ কেইখনহে দেখিলা। শংকৰদেৱে যেনেকুৱা কিতাপ লিখিছিলে সেনেকুৱা লিখিছে নেকি, আপুনি যদি সেইটো জানিব বিচাৰে তেন্তে হয় লিখিছে। নহয় মানে তোমাৰ জ্ঞানৰ ইমানেই অভাৱ যে শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজিৰ লগত তোমাৰ গুৰুৱে লিখা কিতাপ কেইখন তুলনা কৰিলা। এতিয়া আপোনালোকে কি ক'ব জানো, শংকৰদেৱৰ লগত তুলনা নকৰিবা। সেইকাৰণে কওঁ, দিনতে মদ ভাং খাই ভিডিঅ' নবনাবা। হয় লিখিছে, আপুনি বহুত কিতাপ পাই যাব আমাৰ প্ৰফেচৰে লিখা। প্ৰথম আৰে কিতাপ লিখা লিখক, সাহিত্যিক, ঔপন্যাসিক, কবি বহুত আছে। আৰে কিতাপ লিখিলে গুৰু মানিব পৰা যুক্তিটো মই ধৰিব নোৱাৰিলো, তাকো চুৰ কৰা। প্ৰথম কথাটো, মই শংকৰদেৱৰ লগত ঈশ্বৰক তুলনাহে কৰোঁ, কেতিয়াও শংকৰদেৱ ঈশ্বৰ নহয় বুলি মই কোৱা নাই। কেতিয়াও যুগে যুগে ঈশ্বৰ প্ৰকট হয় বুলি আমি ভাবোঁ, আৰু হয় ঈশ্বৰ শংকৰদেৱো ঈশ্বৰ কৃষ্ণগুৰু। নহয় মানে ভণ্টি, বৰগীত, ভটিমা, অংকীয়া নাট আদি তোমাৰ গুৰুৱে লিখিছে নেকি? লিখিছে যদি জনাবা। নহয় মানে কিতাপটো অসমৰ বহুত মানুহে লিখে। হয় লিখিছে, আপুনি বহুত কিতাপ পাই যাব আমাৰ প্ৰফেচৰে লিখা। প্ৰথম কথা। নহয় মানে বাইদেউ, তোমাক কৈছো, দুখন কিতাপ লিখিলেই, দীঘল চুলি ৰাখিলেই কোনো শ্ৰীমন্ত শংকৰদেৱ হৈ নাযায়। বাৰে বাৰে শংকৰদেৱৰ নাম মাজত অনাৰ দৰকাৰ নাই, কাৰণ শংকৰদেৱৰ লগত আপোনাৰ প্ৰভুক তুলনা কৰি আপুনি নিজৰ মূৰ্খামিৰ পৰিচয় দিয়াৰ বাহিৰে একো কৰা নাই। ঈশ্বৰ মই প্ৰভু ঈশ্বৰ, মই ঘেণ্টা নাই। মই শংকৰদেৱৰ লগত ঈশ্বৰক তুলনাহে কৰোঁ, কেতিয়াও শংকৰদেৱ ঈশ্বৰ নহয় বুলি মই কোৱা নাই। ঈশ্বৰ শংকৰদেৱো ঈশ্বৰ কৃষ্ণগুৰু। Don't say প্ৰভু ঈশ্বৰ। আৰে কাক কৈ আছো মই? গৰুৰ আগত টোকাৰি বজাই জানো কিবা লাভ আছে? কাৰণ তুমি তোমাৰ প্ৰভু ভগৱান ৰামৰ লগত ভগৱানৰ অৱতাৰ বুলি কৈ মূৰ্খামি আগতেই কৰি থৈছা। যদি ৰাম কৃষ্ণ হ'ব পাৰে তেন্তে কিয় ৰাম আমাৰ গুৰুজনা হ'ব নোৱাৰে? যদি ভগৱানে 10টা ৰূপ ধাৰণ কৰিব পাৰে তেন্তে কিয় কৃষ্ণগুৰু ৰূপ ধাৰণ কৰিব নোৱাৰে? मेरे पास कोई अल्फाज नहीं है, मुझे माफ कर दे आप लोग सारे, मुझे छुट्टी दे दे। ধৰ্মীয় বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ, যেহি কৰে ঈশ্বৰে সেহিতে সত্য হৈ, এইটো তেখেতে কোৱা কথা, কৃষ্ণগুৰু ঈশ্বৰ। কিন্তু আমি যেতিয়া এই বস্তুখিনি চাৰ্চ কৰি চাওঁ, ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নৈ, যেহি কৰে ঈশ্বৰে সেহিতে সত্য হৈ। শ্ৰীমদ ভগৱত গীতা প্ৰথম স্কন্ধ শ্লোক 142 নম্বৰ। क्या बोलूं क्या अब मैं इस पे, मैं कुछ बोल ही नहीं सकता। আৰে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ কীৰ্তন ঘোষা, নাম ঘোষা বা দুলৰি বিলাকৰ পৰা ৰাম, হৰি, কৃষ্ণ, বিষ্ণু আদি শব্দবিলাক আঁতৰাই কৃষ্ণগুৰু শব্দটো এড কৰি দিলে নতুন গ্ৰন্থ হৈ যায় নেকি? নহয় মানে গুৰুজী গুৰু একদম মডিফাই গুৰু। আৰু এই বস্তুখিনি তেখেতলোকে ক'ত লিখিছে?
চাওক ইয়াত ওপৰত লিখা আছে কৃষ্ণগুৰু আৰু ইয়াত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ দ্বাৰা প্ৰচাৰিত আৰু এইখিনি কোনে কোৱা বুলি কৈছে ইয়াত কৃষ্ণগুৰু ঈশ্বৰে কোৱা বুলি কৈছে 1992 চনত यही नहीं अभी और सुनिए কলিৰ পৰম ধৰ্ম কৃষ্ণগুৰু নাম যিজনে জপয় তাৰ পুৰে মনস্কাম হয় আজিৰ পৰা কৃষ্ণগুৰু নহয় মানে এইবোৰ দেখাৰ পাছত মই এটা কথাই কম শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলী চুৰ কৰি লিখিত ৰূপ দিয়াৰ বাহিৰে একো কৰা নাই এওঁলোকে শংকৰদেৱ গুৰুজনাই কৈছি যে মই যিকোনো মাংস খাব পাৰোঁ মই হজম কৰিব পাৰোঁ তই নৰা তই নাখাবি বোলে গুৰুজনাৰ কথা মই পাৰোঁ মই দেশ বিদেশ ভ্ৰমণ কৰিম এই বোলে তহঁতে এইটো নকৰিবি আৰে শংকৰদেৱে যিকোনো মাংস খাই হজম কৰিব পাৰে বুলি কোনখন শাস্ত্ৰত লিখা আছে শংকৰদেৱ গুৰুজনাই কৈছি যে মই যিকোনো মাংস খাব পাৰোঁ মই হজম কৰিব পাৰোঁ নহয় মানে কোৱাটো আপোনাক সুধিছো ডাক্তৰে কি কৈছে সময়মতে মগজুৰ দৰৱবোৰ নোখোৱা হ'ল নেকি তেওঁ যেতিয়া মানৱ ৰূপ লৈছে অকমান এনেকুৱা ক'বলৈ মন যায় প্ৰভু চিন্তা নকৰিব আপুনি আপোনাৰ সেই ৰাম অৱতাৰত থকা হনুমানৰ দৰে আজিও আপোনাৰ বহুত ভকত আছে আৰে ইহঁতৰ জ্ঞান বুলিবলৈ একোৱেই নাই দুটামান ভিউজৰ কাৰণে ভাইৰেল হ'বৰ কাৰণে আলবাল বকি থাকে আপোনালোক বেয়া আৰু আমাৰ কৃষ্ণগুৰু ভাল নহয় মানে ইহঁতৰ প্ৰভু প্ৰেমানন্দক শ্ৰীমন্ত শংকৰদেৱৰ লগত তুলনা কৰোঁতেই গম পায় যে ইহঁতৰ মগজুৱে কিমানকণ ঢুকি পায় আমাৰ বহুত ভকতে কথাৰ উত্তৰ দিব জানে তথাপিতো গুৰুদেৱে এইবিলাকত বিতৰ্ক কৰিবলৈ হাক দিয়ে কাৰণে আমাৰ ভকতে নকৰে আমি তাৰে মাজত এটা দুটা এনেকুৱা জীৱ আছো যিসকলে গুৰু নিন্দা শুনিব নোৱাৰি আমি জাহা তাহাকে আমি লোকক কৈও পাইছো বাৰু যি কি নহওক অৱশেষত এই ভক্তগৰাকী ভাইৰেল হোৱা আশা পূৰণ হ'লগে মিথুন দা আপুনি মহান कि आप दानी हैं ज्ञानी हैं अंतर्यामी हैं बहुत बड़े स्वामी हैं शक्तिमान हैं बुद्धिमान हैं बल्कि मैं तो ये कहता हूँ कि आप पुरुष ही नहीं महापुरुष हैं महापुरुष महापुरुष